हाय फ्रेंड्स, गुड आफ्टरनून। आप सबको फिर से स्वागत है राजीव लाइफ ब्लॉग चैनल में। दोस्तों, आज मैं जाने वाला हूँ आज्ञा पे। आज फुटबॉल फाइनल गेम होगा। उस फुटबॉल फाइनल गेम पे हमारा जतिन राभा को इनवाइट किया हुआ है। सो आज मैं जतिन राभा के साथ जाने वाला हूँ आज्ञा पे और उनका जो स्किल्स है आज परफॉर्मेंस करने वाला है। और साथ ही साथ मैं आप लोगों को बताना चाहता हूँ कि मैं आज पहले बार आसामीज लैंग्वेज से ब्लॉग करना चाहते हो, तो आज आप लोग वीडियो को जरूर इन तक देखिए। गाइस, आप लोगों को पुनर्बार स्वागतम राजीव लाइफ ब्लॉग चैनल में। आज मोर এই হয় প্ৰথম অসমীয়াৰে ব্লগ। গতিকে আজিৰ অসমীয়াটো কেনেকুৱা লাগিব, অসমীয়াৰে মই যিটো আজি ব্লগটো বনাম অসমীয়াৰ ব্লগটো কেনেকুৱা লাগিব আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি এতিয়া যাৱাৰ কাৰণে সাজু হৈছোঁ। আমাৰ লগত আছে ই ৰিক্সা। এতিয়ালৈকে জতিন ৰাভা আহি পোৱা নাই। জতিন ৰাভা আহি পালে আমি ইয়াৰ পৰা ৰাওনা কৰিম আৰু খেলখন চাবলৈ আমাৰ গাঁৱৰে হয়। এয়া চাওক, ইয়াক ৰজীব ৰাভা ওলাইছে। আজি এহেঁতেও মানে খেলখনৰ মজাটো লৈ ল'ব। গতিকে আপোনালোকেও চাই থাকক কেনেকুৱা হয় আজিৰ খেলখন। চাওক, আহি আছে জতিন ৰাভা। এতিয়া আমাৰ যাত্ৰাটো আৰম্ভ হ'বই। চাওক কেনেকৈ আহি আছে। এখন বাৰীডাল লৈ আছে, লগতে মনত বা কি আনিছে, ফুটবল আনিছে চাগে। চাওক, আজি এই ৰিক্সাত বহি ল'লোঁ আৰু আমাৰ যাত্ৰাটো সফল হওক বুলি মই কামনা কৰিছোঁ। আজিৰ ফাইনেল খেলখনত হ'ব তাৰেবাৰী আৰু লগতে জিৰাৰী মোৰো ইমান স্পষ্ট নহয়, হ'লেও আজিৰ খেলখন ভালকৈ উপভোগ কৰিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই দিয়ে। আৰু লগতে আজি আহিব আমাৰ ৰাভা ছ'চাইটি সাহিত্য পৰিষদৰ CM প্ৰফেচাৰ ৰাভা। এখেতে আজি এই খেলখন উদ্বোধন কৰিব। এখেতক মই আজি এই ভিডিঅ'ৰ ক্লিপটো সৰুকৈ দিম, গতিকে চাব আপোনালোকে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আমি আহি পালোঁ আজ্ঞা আৰু আমি এতিয়া ইয়াৰ পৰা অলপ খোজকাঢ়ি যাব লাগিব আজ্ঞাৰ স্কুলখনত ফিল্ডখনত সোমাই কৰিবলৈ। এতিয়া মোৰ লগত আছে জতিন ৰাভা। আমি একেলগে যাম আজ্ঞা প্ৰৱেশ কৰিবলৈ আৰু ফিল্ডখনত সোমাবলৈ আমি এদিন সোমাব লাগিব। এইখন আজ্ঞা স্কুল, ইয়াতে ইংলিছ স্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে আছে এইখন স্কুলত। আৰু এইখন স্কুলৰ ফিল্ডতে আজি ফাইনেল গেমখন হ'ব। আৰু এই ফাইনেল গেমৰ আগমুহূৰ্ততে আমাৰ বাইটি জতিন ৰাভাৰ স্কিলটো পাৰফৰ্মেঞ্চ কৰা হ'ব। গতিকে কেনেধৰণে হ'ব আজি মোৰ অলপ ভয় লাগিছে, যদিও তাৰ কনফিডেঞ্চ লেভেলত কৰিবলৈ আমি যত্ন কৰিম। আৰু চাওক, বৰ্তমান এতিয়া লেডিছৰ গেমখন চলি আছে। গেমখনৰ উপভোগ কৰিবলৈ কিমান দৰ্শক আহিছে মোক ভয় লাগিছে, হ'লেও উপায় নাই আৰু চাবলৈ পাম নে নাপাম চাম। আৰু ইয়াত চাওক, খেলখন আৰম্ভণিৰ প্ৰাক মুহূৰ্ততে গাৰো জনগোষ্ঠীৰ গাৰো কৃষ্টি ৱাংকালা নৃত্য প্ৰদৰ্শন কৰি আছে। আপোনালোকেও গাৰো নৃত্য ৱাংকালা নৃত্য উপভোগ কৰক। বঢ়িয়া লাগিছে, ভাল লাগিছে এনেকৈ নৃত্য এইখন ফিল্ডত কৰাৰ বাবে। গাঁওসকলকো মই ধন্যবাদ দিছোঁ। বহুত ভাল লাগিছে, সাজে কাছে বহুত সুন্দৰ লাগিছে। ধুনীয়াকৈ আপোনালোকে উপভোগ কৰি থাকিব। আৰু আমি এতিয়া এনেকৈ লাহে লাহে ফিল্ডৰ ভিতৰতো প্ৰৱেশ কৰিবলৈ লৈছোঁ জতিন ৰাভাৰ লগত। প্ৰথমে এখেতক সম্বোধন কৰিব ৰাজবংশী জনজাতিৰ ফুলাম পাজৰেৰে আমাৰ ৰাভা সাহিত্য পৰিষদৰ হৰিশ বাইদাই। হৰিশ বাইদা জতিন ৰাভাক এনেকৈ সম্বৰ্ধনা কৰিছে। ধন্যবাদ হৰিশ বাইদাক। আহক এতিয়া আমি জতিন ৰাভাৰ ফুটবলৰ মিউজিচিয়ানটো আনন্দৰে উপভোগ কৰোঁ। কি যাদুকৰ, চাওক এমাজিক, কি আছিল সকলোৰে এয়া কলমেৰে জতিন ৰাভাৰ মুখত কলমেৰে ফুটবল ঘূৰি আহিছে। এক আশ্চৰ্যজনক কলা প্ৰদৰ্শন। এতিয়া জতিন ৰাভাই 13 ফুট বাঁহৰ খুঁটাত ফুটবল ঘূৰাই মুখত কামুৰি বেলেঞ্চিং কৰি আপোনালোকক দেখুৱাব। কি আচৰিত! আৰু ইয়াৰ কাৰণে, এই প্ৰতিভাৰ কাৰণে জতিন ৰাভাই ৱৰ্ল্ড ৰেকৰ্ড পাবলৈ সক্ষম হৈছে। চাওক কি আচৰিত! আমি বাঁহডালকে এনেকৈ বেলেঞ্চ কৰিব পৰাটো মোৰ দ্বাৰা নহ'ব পাই, মই কেতিয়াও নোৱাৰিব। হ'লেও এই কণমানি ল'ৰাজনে এনেকৈ কৰিব পৰা ক্ষমতা কেনেকৈ পালে? ঈশ্বৰ, ভগৱানৰ কৃপাত। আচলতে চবকে এনেকৈ নিদিয়ে, যাৰ যি ভাগ্য, যাৰ যি ৱৰদান, ভগৱানৰ ৱৰদান। জতিনৰ প্ৰতি ভগৱানৰ সেইটো ৱৰদান আছে, সেইকাৰণে জতিন ৰাভাই এনেকৈ পাৰিবলৈ সক্ষম হৈছে। জতিন ৰাভাৰ ইউটিউব চেনেল জতিন ৰাভা ইতিমধ্যে ৱৰ্ল্ড বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হৈছে
Jatin Rabha. খেল চলি থকাৰ সময়তে আকাশতে এনেকৈ উৰিছে মেইনি হেলিকপ্টাৰ বৰ কিন্তু নাই দেই কিন্তু ভগৱানৰ কৃপা থাকিলে আশা আছিল সৰু সৰু আৰু এইবাৰ কলমডালত ফুটবল ঘূৰাই চাইকেলখন চলাই দেখুৱাব আশ্চর্যজনকভাবে সাইকেল চলাই যতীন রাভাই কলমৰ ওপৰত গাঁতত ফুটবল ঘূৰিয়াই আছে এয়া কলমত লিখে চাইকেল চলাইছে ৰাইজে হাত চাপৰি উৎস জনাওক সকলো চাৰে দুখৰ পৰা এটা উচ্চ হাত চাপৰি হওক ৰাইজৰ যতীন ৰাভাৰ খেলখন ইয়াতেই শেষ হ'ব আৰু আজিৰ খেলখন চাবলৈ কিমান মানুহ আহিছে চাওক ফিল্ডখন ভৰ্তি আৰু ঘৰৰ চালৰ ওপৰতো ভৰ্তি চাওক গছৰ ওপৰতো মানুহ ইমান মানুহ আহিছে চাওক আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিম ফুটবল ফাইনেল খেলৰ ভিডিঅ'টো নেক্সট ভিডিঅ'ত আপোনালোকে পাব গতিকে ইণ্টিজাৰ কৰক বন্ধুসকল আজিৰ খেলটো সম্পূৰ্ণভাৱে শেষ হ'ল আমি এতিয়া গৈ আছোঁ আজিৰ কাৰণে আজ্ঞা টাটা বাই বাই